বহুত বেছি ধুনীয়া হৈছে কিন্তু মিষ্টাৰ অহাৰ আগতে মই সাইড কৰিব লাগিব ইয়াক হে গাইজ স্বাগতম জনাইছো উন্নতি ব্লগছৰ এটি ভিডিঅ'লৈ আজি জানুৱাৰী 8 তাৰিখ অহাকালি 9 তাৰিখ আৰু অহাকালি মোৰ হাজবেণ্ডৰ বাৰ্থডে আৰু আজি আমি ঘৰ যাম মানে 9 তাৰিখে বাৰ্থডে তাত সেলিব্ৰেশন কৰিম আৰু বিহুৰ বন্ধ হেনেকে মানে দীঘলীয়া বন্ধ এটা পাইছো আমি আপোনালোকে ভিডিঅ' চাইছে চাগে আমি ঘৰত গৈছিলো 31st কিন্তু অহা ভিডিঅ' বনোৱা নাই অহা ভিডিঅ'ত তেনেকুৱা কোনো এক্সাইটমেন্ট নাথাকে কাৰণে ভিডিঅ' বনোৱা নাই আৰু যেহেতু ঘৰত যাম 12টা বজাত আমি ট্ৰেইনতে থাকিম তেনেকৈ একো সাৰপ্ৰাইজ দিব নোৱাৰো মই তেখেতক আৰু ইয়াত মই তেনেকৈ জাগাও চিনি নাপাওঁ সাৰপ্ৰাইজ দিবৰ কাৰণে কিন্তু কেক এটা আনিব লাগিছিল কিন্তু মই একো চিনি নাপাওঁ কাৰণে কেক আনিব নোৱাৰো বহুত কিবা কিবি ভাবি পিছত ডিসিশন ললো যে মই নিজে কেক বনাম এটা কেক মই তেনেকৈ বনাব নাজানো আগতে কেক বনাইছিলো আৰু কিন্তু প্ৰো নহয় আজি ট্ৰাই কৰিম দেখুৱাম আপোনালোকক হয় নহয় নাজানো কেক হলেও মই হেতু লৈ যাম পিঠা হলেও লৈ যাম মুঠতে কিবা এটা মানে 12টা বজাত কাটিম আৰু বিয়াৰ পিছত তেখেতৰ এটো ফাৰ্স্ট বাৰ্থডে মই তেখেতক ফিজিক্যালি বাৰ্থডে আজিলৈকে উইশ কৰি পোৱা নাই মানে 12টা বজাত আৰু এবাৰ প্ৰথম বাৰ্থডেত চাও কি হয় তেখেত গৈছে এক্সাম ডিউটিত আজি এক্সাম শেষ হ'ব গতিকে তেখেত এক্সাম ডিউটিত গৈছে আৰু তেখেত নাহতে মই মানে হেতু বনাও কেকটো বনাও কাৰণ একো সাৰপ্ৰাইজ কৰি দিবই নোৱাৰো গতিকে এখিনি এটলিষ্ট তেখেতক নজনাকে বনাও আৰু চাই থাকক ভাল হলেও বেয়া হলেও মুঠতে দেখাম আৰু আপোনালোকক তেনেকে জুখৰ হাজ নাই কাৰণে এই টিফিন বাটিটোতে বনাম সব যোগাৰু সিস্টেম এয়া কাগজখন কাটি পেলাই তৰত পাৰিবৰ কাৰণে বনাই লম আৰু উপায় নাই আৰু দিস ইজ কল ক্ৰিয়েটিভিটি জুখত কাগজখন কাটি লয় এটা টিফিন বাটিটোত অলপমান ৰিফাইন দি লৈছো যাতে তলত আঠা খাই নধৰে কেকটো মই কোনো জুখমাক নোহোৱাকে বনাইছো এটা কণী দিছো নিজৰ ইচ্ছাত বনাইছো আধা কাপতকৈ অলপমান বেছি চেনি পুৰা ফেটিব লাগিব ইয়াক যেহেতু মোৰ ইয়াত মিক্সাৰ নাই হেণ্ড ব্লেন্ডাৰ ইলেক্ট্ৰিক ব্লেন্ডাৰ একো নাই চামুচেৰে কাটা চামুচো নাই আনকি অৱস্থা বেয়া চেনিখিনি গুড়া কৰিব পৰা নাই হেণ্ড ব্লেন্ডাৰ নাই চেনি গোটা পুৰা হাতেদি সব মিক্স কৰিব লগা হৈছে মোৰ অৱস্থা একদম কাহি হৈ গৈছে আন্দাজ অনুযায়ী ৰিফাইন কেকৰ এটা বেয়া উল্টা দিব নোৱাৰে এটা ৰং হৈছে মানে এটা হেৰি কৰিব লাগিব চলিব যেন চাওক ইমান আৰু কষ্ট দিব নে ভগৱানে ময়দা দিছো 1 কাপ মোৰ টিফিন বাটিটো ধুৱাকে বনাইছো যেহেতু একো জুখমাক নাই যিখিনি দিলে মানে জুৰিব আৰু এইখিনি দিছো চালিবৰ কাৰণে তেনেকৈ ডাঙৰ হাজ একো নাই কাৰণে মই চাহচেকা চেকনিখনৰে চেকি লৈছো আন্দাজ অনুযায়ী বেকিং পাউডাৰ চেকনিখনেৰে চালিব দিগদাৰ কাৰণে মই চামুচখনেৰে চালি আছো লাৰি দি পেলাই পিটিকমান দিছো বেকিং সোডা টেষ্টৰ বেলেন্সৰ কাৰণে দিছো অলপমান নিমখ তাৰ পিছত আকৌ মিক্স অৱশ্যে শুকান ইনগ্ৰেডিয়েন্টখিনি দিয়াৰ পিছত বেছি ঘুটিব নালাগে এই টান ওপৰলৈ আনিলে ৰিবনডালৰ দৰে হলে হৈ যায় সো টিফিন বাটিটো দি ললো তাৰ পিছত টিফিন বাটিটো অলপমান ডেপ কৰি দিছো যাতে ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে ডেকোৰেশন কৰিব পৰা তেনেকুৱা একো নাই কাৰণে গুৱামুৰিৰ ৰঙা মানে কালাৰিং গুটি যে থাকে এইখিনি দি দিছো কেক বনাইছো এই অৱস্থা ফাইনালি কেক ৰেডি দেখাতো বহুত বেছি ধুনীয়া হৈছে এই কলা হৈ গৈছে এইবোৰ সব আৰু এইবোৰ ধুব লাগিল এতিয়া বহুত বেছি ধুনীয়া হৈছে কিন্তু মিষ্টাৰ অহাৰ আগতে মই সাইড কৰিব লাগিব ইয়াক আৰু আগতে মই বেগত ভৰাই পেকিং কৰি থৈ দিব লাগিব একদম গম নাপায় এতিয়া ষ্টাৰ্ট কৰিছো ডাইৰেক্ট ট্ৰেইনৰ পৰা এয়া 11:58 আৰু মই তেখেতক চাই আছো তেখেতে হোৱা নাই ভাবিছিলো শুব নাই এয়া মোবাইল চাই আছে হেপী বাৰ্থডে থ্যাংক ইউ
ইমান ৰাতিলৈকে কি কৰি আছা মোবাইল টিপি টিপি চৰি কেক চেক একো দিবা নাপালো কালি কোনে দিব দিনত হেই ফিলিংছ কোৱা ফিলিংছ কি জানো কিতে কিনলি নাকি কিন্তু আৰু বানোহেন পাই দেখোন কিতে বনাইছা বনাইছো হে ফোন কৰি আছে বাবুই কথাটো পাতি ল ছুটি বনছা থ্যাংক ইউ কিনি আনিছো কিনি হ্যান্ডমেড কেক তাকো ট্ৰেইনত কিনি আনিছো থ্যাংক ইউ সো মাচ ৰঙা ৰঙা কি কটো গম নাপাও কি নো কি এই হেৰি যে কি দেই চবত যে ৰঙা ৰঙা থাকে সেই দিছিলো বাছি বাছি দুই এটা বম টেষ্ট হৈছে কিন্তু টেষ্টি লগা আছে মানুহ চব দিছি না ইলা কেনেকৈ কি মাছা মানে এইটো বহুত মাৰিব লাগেতো কি কৈছা হাতেদি চামুচে দি ইমান টেষ্টি হৈছে গোটেইটো খাই দিব মন যায় আছে কিন্তু এইখিনি ঘৰৰ কাৰণে খাওঁতে মানে অলমষ্ট শেষেই হ'ব আৰু বহুত বহুত থেংক ইউ ইমানখিনি কৰাৰ কাৰণে একো ইমানখিনি কৰা নাই ভাবাই নাছিলোঁ এনেকুৱা এটা ছাৰপ্ৰাইজ পাম বুলি তাকো এই ৰাতি ট্ৰেইনত তাকো তো ট্ৰেইনত ফাৰ্ষ্ট টাইম মানে বাৰ্থডে বনাই আছে তো বহুত বহুত থেংক ইউ ইয়াৰ পিছত প্ৰথম কিবা এটাতো কৰিব লাগিল না উপায়টো নাই মই চিনিয়ে নাপাওঁ ক'ৰবাত কেইটান বা যাবা বনাইছোঁ জানো যিহেতু